Hello student, to আজি আমি আলোচনা কৰিম তোমালোকৰ বাবে হাফ ইয়াৰলি এক্সাম 2026 to 2027 ৰ সিলেবাস। তো আজি আমি অল সাবজেক্ট সিলেবাস ডিসকাস কৰিম ইংলিশ, সায়েন্স, ম্যাথছ, আসামিজ আৰু সোশিয়াল সায়েন্স। তো এই গুটেখিনি সাবজেক্টৰ সিলেবাস ডিসকাস কৰিম। তো যেহেতু তোমালোকে ক্লাস 9 ত হৈছে আৰু আহা বছৰ তোমালোকে ক্লাস 10 ত উঠিবা। তো এতিয়া পৰা তোমালোকে সিনসিয়াৰ হৈ পেলাই পঢ়িব লাগিব। তো যদিহে তোমালোকে এতিয়া পৰা ইউনিট টেষ্ট, হাফ ইয়াৰলি, এনুৱেল এক্সাম এই গুটেবোৰ এক্সাম যদি ভালকে তোমালোকে পঢ়ি পেলাই এক্সাম দিয়া তেনেহলে তোমালোকে ক্লাস 9 টো ভাল এটা মাৰ্কস স্কোৰ কৰিব পাৰিবা। লগতে তোমালোকে মেট্ৰিক পৰীক্ষাটো ভাল এটা মাৰ্কস লৈ পেলাই উত্তীৰ্ণ হ'ব পাৰিবা যদিহে তুমি সিনসিয়াৰ হৈ পেলাই পঢ়ি থাকা। তো ভালদৰে পঢ়াৰ আগত তোমালোকে সিলেবাসখন জানাটো মোস্ট ইম্পৰ্টেন্ট হয়। তো তোমালোকে আজি এই ভিডিঅ'টোত গুটেখিনি সিলেবাস পাই যাবা। তো তাৰ আগতে তোমালোকে জনাবাচোন তোমালোকৰ ইলেক্টিভ সাবজেক্টনো কি হয়, কাৰণ সকলোৰে ইলেক্টিভ সাবজেক্টবোৰ বেলেগ বেলেগ হয়। তো আমিতো নাজানো কাৰ কি ইলেক্টিভ সাবজেক্ট হয়। তো তোমালোকে কমেন্ট এটা কৰি পেলাই জনাই দিবা যে তোমালোকৰ ইলেক্টিভ সাবজেক্ট কি হয়, তেতিয়াহ'লে আমি সেই ইলেক্টিভ সাবজেক্টৰ ওপৰত ভিডিঅ' বনাই পেলাই দি দিম তোমালোকক। তো তোমালোকে গোটেইবোৰ বস্তু ইউটিউবতে পাই যাবা। তো তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যদিহে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব বিচাৰা। তো যেহেতু তোমালোকে ক্লাস 9 ত পঢ়ি আছা আৰু তোমালোকে মেট্ৰিক পৰীক্ষা নিদিয়ালৈকে আমাৰ এই চেনেলটোৰ পৰা সকলো ধৰণৰ হেল্প আৰু সকলো ধৰণৰ গাইডেন্স পাই যাবা। তো আমাৰ এই ষ্টুডেণ্ট এপিল আসাম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাবা। তো আহা আমি এতিয়া সিলেবাসখন ডিসকাস কৰোঁ। তো প্ৰথমতে আমি আসামিজ সিলেবাসখন ডিসকাস কৰিম। তো আহা চাই যাওঁ কোনকেইটা চেপ্টাৰ তোমালোকৰ আসামিজৰ হাফ ইয়াৰলিত আহিব আৰু লগতে তোমালোকৰ গ্ৰামাৰ কোনখিনি আহিব। তো গোটেইখিনি চাই যাম আহা। তো তোমালোকে ভালকৈ চাই যাবা যোনখিনি 6 মাহিলী এক্সামত সেইখিনি যোনখিনি টিক চিন মাৰা হৈ আছে তো সেইখিনি তোমালোকৰ ছমহীয়া এক্সামত আহিব, অৰ্থাৎ হাফ ইয়াৰলি এক্সামত আহিব। যেনেকৈ তোমালোকে চাব পাৰা প্ৰথম চেপ্টাৰটো অন্য প্ৰতি ব্যৱহাৰ, তো এইটো তোমালোকৰ ছমহীয়া এক্সামত আহিব। তো যেহেতু তোমালোকে নেক্সট চেপ্টাৰটো চাব পাৰা ভাৰতৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্য, তো এইটো তোমালোকৰ ছমহীয়া এক্সামত আহিব। তাৰপিছত তোমালোকৰ নেক্সট চেপ্টাৰটো হৈছে যুঁজ, তো এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহি যাব। তাৰপিছত তোমালোকে চাব পাৰা যোনটো পদ্যাংক শিশুলীলা ফাৰ্ষ্ট চেপ্টাৰটো তোমালোকে আহি যাব হাফ ইয়াৰলি এক্সামত। তো এই যোনখিনি চেপ্টাৰ, তো এই চেপ্টাৰখিনিয়ে তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহি যাব। তো আৰু আছে তোমালোকে চাই যোৱা ব্যাকৰণ। তো ব্যাকৰণৰ ভিতৰত তোমালোকে নতবিধি, সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি আৰু জুৰীয়া শব্দ। তো এইখিনি তোমালোকে চাই যাবা ভালদৰে। নেক্সট তোমালোকে চাবা দ্বন্দ্ব সমা আৰু অনুৰূপ শব্দ। তো এইখিনি তোমালোকে চাই যাবা। তো নেক্সট তোমালোকৰ চোৱা তোমালোকৰ যি ভাৱ সম্প্ৰসাৰণ, তো এইখিনি আহিব। তাৰপিছত তোমালোকৰ বাক্য ৰচনা কৰা আহিব, আবেদন লিখন আহিব। তো এইখিনি তোমালোকৰ ছমহীয়া পৰীক্ষাত আহিব, তোমালোকে চাই থৈ দিবা। তাৰপিছত তোমালোকে ৰচনা চাবা। নেক্সট তোমালোকৰ বৈচিত্ৰ্যময় অসম, তো সেইখিনিও আহিব দ্ৰুতপাঠ। নেক্সট তোমালোকে চাবা অপঠিত গদ্যাংশও আহিব ছমহীয়া পৰীক্ষাত। তো এইখিনি গোটেইখিনি বস্তু তোমালোকে ভালদৰে চাই থৈ দিবা। তো এতিয়া আহিছোঁ আমি গ্ৰুপ বিত। তো গ্ৰুপ বিতনো কি কি আহিব তোমালোকে ভালদৰে চাই যোৱা। তো গ্ৰুপ বিত গদ্যাংশৰ ভিতৰত তোমালোকৰ চুৰ ধৰাটো আহিব ছমহীয়া পৰীক্ষাত। তাৰপিছত তোমালোকে পদ্যাংশত চাবা হনুমান্তৰ লংকাৰ দৰ্শন যোনটো হয়, তো সেই চেপ্টাৰটো তোমালোকে চাই যাবা। তাৰপিছত তোমালোকে চাবা গ্ৰুপ বিত যোনটো ব্যাকৰণ আছে, তো তাৰ পৰা তোমালোকে চাবা বিপৰীত লিংগবাচক শব্দ, বিপৰীত শব্দ আহিব। তাৰপিছত তোমালোকে চাবা সমাৰ্থক শব্দ আহিব, জুৰীয়া শব্দ আহিব, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ। তো এইকেইটা আহিব তোমালোকৰ। তো এতিয়া আহিছোঁ আমি ইংলিছ চিলেবাছখিনিলৈ। তো ইংলিছ চিলেবাছত কি কিনো আহিব তোমালোকৰ হাফ ইয়াৰলিত, তো গোটেইখিনি চাওঁ আহা। তো ইংলিছত তোমালোকৰ কি হয় ইণ্টাৰনেল এছেচমেণ্টত তোমালোকৰ 10 মাৰ্কছ থাকে। তাৰে তোমালোকৰ 90 মাৰ্কছৰহে কুৱেশ্যন পেপাৰ আহিব। তো ইয়াতে যদি তোমালোকে অপশ্যন এটো চোৱা ৰিডিং কম্প্ৰিহেনশ্যন, তো ইয়াৰ তোমালোকে আনচিন পেছেজটোহে আহিব হাফ ইয়াৰলিত। তো ইংলিছত তোমালোকে চাবা হাফ ইয়াৰলিত যোনখিনি আহিব সেইখিনি তোমালোকে আণ্ডাৰলাইন কৰা হৈ আছে। তাৰপিছত তোমালোকে অপশ্যন বিটোত চাব পাৰা এম্প্লিফিকেশ্যন আৰু ৰিপৰ্ট ৰাইটিং। তো এইটো হাফ ইয়াৰলিত আহিব তোমালোকৰ। তো ছেকশ্যন চিত আছে তোমালোকৰ গ্ৰামাৰ। তো গ্ৰামাৰত কি কি আহিব চাওঁ আহা। তো গ্ৰামাৰত তোমালোকে চাব লাগিব টেন্স, ইউজ অফ পেছিভ ভইচ, ৱৰ্ড অৰ্ডাৰ, প্ৰিপজিশ্যন আৰু কুৱেশ্যন পেটাৰ্নছ। তো এইখিনি তোমালোকে চাবা হাফ ইয়াৰলিত আহিব এইখিনি। তাৰপিছত প'ষ্টৰ ভিতৰত আহিব তোমালোকৰ দ্য ফান ডে হেড। তো এইটো তোমালোকৰ আহিব, চাই থৈ দিবা। নেক্সট ছেকেণ্ড চেপ্টাৰটো হৈছে দ্য চাউণ্ড অফ মিউজিক। তো এইটো আহিব তোমালোকৰ। মাই চাইল্ডহুড, তো এইখিনি আহিব তোমালোকৰ প'ষ্টৰ পৰা। তাৰপিছত তোমালোকৰ পইট্ৰি পাৰ্টত আছে দ্য ৰুড নট টেকেন। তো এইটো তোমালোকৰ আহিব হাফ ইয়াৰলিত। তাৰপিছত তোমালোকে চাবা দ্য লেগ ইছেল অফ ইনিছফ্ৰী। তো এইটো চেপ্টাৰ চাবা। নেক্সট তোমালোকে চেপ্টাৰটো চাবা। তাৰপিছত তোমালোকে নেক্সট চেপ্টাৰটো চাবা এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড। তো এইটো চেপ্টাৰ চাবা তোমালোকে পইণ্ট্ৰিৰ পৰা এইখিনিয়ে চাবা। তাৰপিছত তোমালোকে এতিয়া অপশ্যন ই ছাপ্লিমেণ্টেৰীৰ পৰা চাবা দ্য এডভেঞ্চাৰ অফ ট'টো। তো এইটো তোমালোকৰ আহিব। তো ইংলিছৰ এইখিনিয়ে আছিলে তোমালোকৰ হাফ ইয়াৰলি ফুল চিলেবাছ। তো এইখিনি তোমালোকে চাই যাবা আৰু হাফ ইয়াৰলিত ভাল এটা মাৰ্কছ পাবাই। তো এতিয়া আহিছোঁ আমি মেথছৰ চিলেবাছখিনিলৈ। তো যদিহে তোমালোকে ভালদৰে চিলেবাছখন জানা আৰু চিলেবাছৰ মতনে পঢ়া, তো তোমালোকে ভাল এটা মাৰ্কছ পাবলৈ সক্ষম হ'বা।
তো তোমালোকে মেথছৰ ৰিভিজন চেপ্টাৰটো বা পাৰ্ট 1 আৰু পাৰ্ট 2 তো দুইখিনি তোমালোকে চাই থৈ দিবা নেক্সট তোমালোকে চেপ্টাৰ 1 নম্বৰ সিস্টেমটো চাই থৈ দিবা তোমালোকে এইটো চেপ্টাৰ হাফ ইয়াৰলিত আহিব তাৰপিছত তোমালোকে চেপ্টাৰ 2 চাবা হাফ ইয়াৰলিত আহিব তাৰপিছত তোমালোকে চেপ্টাৰ 3 টো চাব পাৰা হাফ ইয়াৰলিত আহিব নেক্সট তোমালোকে চেপ্টাৰ 4 তো চেপ্টাৰ 4 টো তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত তোমালোকে চেপ্টাৰ 5 টো আহিব হাফ ইয়াৰলিত চেপ্টাৰ 6 টো আহিব আৰু চেপ্টাৰ 7 টো আহিব তো মেথছৰ তোমালোকৰ ৰিভিজনৰ পৰা চেপ্টাৰ 7 লৈকে এই ট্ৰায়াঙ্গলখিনিলৈকে গোটেইখিনি চেপ্টাৰে আহিব বাকি গোটেইখিনি নাহে তোমালোকৰ মেথছৰ 7 নম্বৰ চেপ্টাৰখিনিলৈ আহিব তো মেথছৰ তোমালোকে ৰিভিজনৰ পৰা চেপ্টাৰ নম্বৰ 1 গোটেইখিনি আদি কৰি পেলাই তোমালোকে চেপ্টাৰ নম্বৰ 7 লৈকে ট্ৰায়াঙ্গললৈকে তোমালোকে এতিয়াৰ পৰা ভালকৈ প্ৰেক্টিছ কৰি থাকা আৰু পঢ়ি থাকা লগতে তো এইখিনি আছিলে তোমালোকৰ মেথছৰ সিলেবাস তাৰপিছত আহিছে আমি নেক্সট সায়েন্সৰ সিলেবাসখিনিলৈ তো আহা আমি সায়েন্সৰ সিলেবাসখিনি চাওঁ তো তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটো চাবা মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ তো এইটো তোমালোকে চাবা হাফ ইয়াৰলিত আহিব নেক্সট তোমালোকে চেপ্টাৰ 2 টো চাবা তোমালোকে হাফ ইয়াৰলিত আহিব এইটো তো নেক্সট তোমালোকে চোৱা যোনটো 5 নম্বৰ চেপ্টাৰ তো সেইটো তোমালোকে আহিব হাফ ইয়াৰলিত তাৰপিছত তোমালোকে চোৱা চেপ্টাৰ 6 তো এই চেপ্টাৰ 6 টো আহিব তো তোমালোকে চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 5 আৰু 6 টো চাই থৈ দিবা আৰু এইফালে যোনকে চেপ্টাৰ তো চেপ্টাৰ 8 9 10 তো এইখিনি আহিব তোমালোকৰ হাফ ইয়াৰলিত তাৰপিছত তোমালোকে এইফালে চোৱা 13 আৰু 14 টো তো এইটো চেপ্টাৰ আহিব তো এইখিনি আছিলে তোমালোকৰ সায়েন্সৰ সিলেবাস তো এইখিনি তোমালোকে ভালদৰে চাই থৈ দিবা তো এতিয়া আহিছো আমি নেক্সট সোশ্যাল সায়েন্সৰ সিলেবাসখিনিলৈ তো আহা সোশ্যাল সায়েন্সতনো কি আহিব হাফ ইয়াৰলিত তো গোটেইখিনি চাওঁ আহা তো সোশ্যাল সায়েন্সত তোমালোকে যেটো চাব পাৰা সেকশন 1 ইতিহাস আছে ইতিহাসৰ অৰ্থাৎ হিষ্টৰী তো হিষ্টৰীৰ পৰা তোমালোকে চাব পাৰা তো ইয়াত তোমালোকে ইতিহাসটো চাব পাৰা অৰ্থাৎ হিষ্টৰী ভাগৰ তোমালোকৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 আৰু 3 টো আহিব হাফ ইয়াৰলি তো এই তিনটা চেপ্টাৰ তোমালোকে চাবা হিষ্টৰী পাৰ্টৰ পৰা তাৰপিছত তোমালোকে সোশ্যাল সায়েন্সৰ সেকশন 2 টো চাব পাৰা জিওগ্ৰাফি অৰ্থাৎ ভূগোল তো ভূগোলৰ পৰা তোমালোকৰ চেপ্টাৰ দুটাই আহিব চেপ্টাৰ 1 আৰু 2 তো ভূগোলৰ পৰা এই দুটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত আহিব তো নেক্সট তোমালোকে সেকশন 3 টো চাব পাৰা পলিটিক্যাল সায়েন্স এণ্ড ইকোনমিক যোনটো তোমালোকৰ ৰাজনৈতিক বিজ্ঞান আৰু অৰ্থনৈতিক বিজ্ঞানটো আছে তো ইয়াৰে যোনটো পলিটিক্যাল সায়েন্স আছে অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো আহিব তোমালোকৰ হাফ ইয়াৰলিত যোনটো চেপ্টাৰ হৈছে পলিটিক্যাল পাৰ্টিজ ইন ইণ্ডিয়া তো এইটো তোমালোকৰ আহিব তো সেকশন 3 পৰা তোমালোকৰ এটা চেপ্টাৰ আহিব ঠিক আছে তো এতিয়া তোমালোকে চাবা পাৰ্ট 2 ইকোনমিক্স অৰ্থাৎ অৰ্থনৈতিক বিজ্ঞান তো ইয়াৰে যোনটো ফাৰ্ষ্ট চেপ্টাৰ আছে বেসিক কনসেপ্ট অফ ইকোনমিক্স তো এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব তো তোমালোকৰ অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত আহিব তো হাফ ইয়াৰলিত টোটাল তোমালোকৰ 7টা চেপ্টাৰ আহিব তো এই 7টা চেপ্টাৰ তোমালোকে ভালদৰে এতিয়া পঢ়ি থাকা তো আজি এই ভিডিওটো ইমানখিনি আছিল তো যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে লগতে তোমালোকৰ ভিডিওটো চাই পেলাই হেল্পফুল হৈছে তো ভিডিওটো তোমালোকে লাইক কৰি দিবা লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু মোষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি যাবা